নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ আজিৰ ভিডিঅ'টোলৈ। আৰু আজি আমি আপোনালোকলৈ লৈ আনিছোঁ এটা নতুন ৰেচিপি, মচুৰ দাইলৰ বৰৰ সৈতে ঢেকীয়া শাকৰ আঞ্জা। তো আপোনালোকেও বনাই খাই চাবচোন। এতিয়া আগবাঢ়ো বলক ভিডিঅ'টোলৈ। দেখিছে আমি বৰখিনিৰ কাৰণে মচুৰ দাইল তিয়াই থৈছিলোঁ কেইটামান ৰাতিপুৱাতে, আৰু এয়া আদা পিঁয়াজ জলকীয়া আৰু নৰসিংহ পাত কেইটামান, লগতে তৰকাৰীৰ কাৰণে ঢেকীয়া, নেমু এটা, বিলাহী দুটা, আলু দুটা, নেমু একচুৱেলি এটা নিদিওঁৱেই, এনেই থৈ লৈছোঁ তাতে, পিছত চেপি দিব লাগিব। এতিয়া আমি মচুৰ দাইলখিনি পিচি ল'ম, এইখিনিৰ সৈতে একেলগে মিক্সিত মাৰি ল'ম। তাৰপিছত আমি বৰখিনি বনাম। তো ভিডিঅ'টো চাই থাকক শেষলৈ, খুব ধুনীয়া হ'ব খাবলৈ। আৰু গাইছ, ইয়াত দেখিছে আমাৰ কেৰাহী পাতি ল'লোঁ, লগতে আমাৰ মচুৰ দাইলখিনি পিছা হৈ গ'ল। আৰু আমি ইয়াত অলপমান দুচামুচ আটা দি দিম, যাতে বৰটো ভাগি নাযায়। এয়া দেখিছে ইয়াত তেল গৰম হৈ আছিলে, আমি এটা এটাকৈ এনেদৰে বৰখিনি ভাজি ল'ম। আৰু বৰখিনি ভাজোঁ আমি আমাৰ শাকখিনি কুটি ল'ম। এয়া দেখিছে আমি এতিয়া শাকখিনি কুটি ল'ম। তো গাইছ, এয়া দেখিছে আমি শাকখিনি কুটি ল'লোঁ, লগতে বিলাহী আলু যি আছিলে চব কুটি ল'লোঁ। আৰু লগতে ইয়াত দিছে কেৰাহীখন পাতি দিলোঁ। এয়া বৰো আমাৰ ভাজা অলৰেডি হৈ গৈ আছে। এটা এটাকৈ গোটেইখিনি ভাজিলোঁ এনেকৈ, আৰু আছে এয়া এইখিনি ভাজি লাগিম লাহে লাহে। কিন্তু এয়া সিখন কেৰাহীত তেল দি গৰম হৈ আছিলে যিহেতু, এতিয়া গৰম হোৱাৰ পিছত মিঠি গুটি দি দিলোঁ দুটামান। ইয়াৰ লগতে দেখিছে দুটামান কেঁচা জলকীয়া ফালি থৈছিলোঁ। আৰু ইয়াৰ লগতে বিলাহী আৰু আলুখিনি দি পেলাই হালধি দি আমি এডাল ভালদৰে লৰাই দিম। আৰু আচলতে আপোনালোকে সকলোৱে আমি আচলতে অসমীয়া মানুহবিলাকে বিশেষকৈ শাকৰ আঞ্জা মাছৰ সৈতে খাওঁৱেই, আৰু কেতিয়াবা এনেকৈও খাই চাবচোন, বনাই খুব ধুনীয়া লাগে। এতিয়া আমি এইখিনি অলপ ঢাকি দিম। এয়া অলপ ঢাকি দিয়াৰ পিছত বিলাহীটো আধা আধাকৈ সিজিছে, আৰু ইয়াৰ লগতে আমি এতিয়া শাকখিনি দি দিছোঁ। আৰু শাকটো অলপমান ভাজাৰ পিছতে মই নিমখ দি দিম। নিমখটো এতিয়ালৈকে মই দি দিয়া নাই তাত। এয়া দেখিছে মই নিমখ দি দিলোঁ ইয়াতে, আৰু এইখিনি ভালকৈ মিক্স কৰি লৈ জাষ্ট অকণমান পানী দি পেলাই আকৌ এবাৰ ঢাক মাৰি দিব। আৰু এয়া দেখিছে আমাৰ বৰখিনি অলৰেডি ভজা হৈ গ'ল, আৰু আমাৰ তৰকাৰীখিনিত পানী দিব পৰা হৈ আছিলে। তো মই দি দিলোঁ পানী গৰম পানী দিব। দেখিছে এয়া উতলি আছে, মই উতলা পানী দিছোঁ, আপোনালোকেও উতলা পানী দিব। আৰু এতিয়া আমি ইয়াত এটা এটাকৈ বৰখিনি দি দিম। গোটেইখিনি নাই দিয়া, মই দুটামান ভাজিও থৈছোঁ ভাজি খাবৰ কাৰণে, দেখিছে। আৰু এতিয়া আমি নেমু এফাল চেপি থৈছোঁ, ইয়াত দি দিম। তাৰপিছতে তৰকাৰীখিনি অকণমান উতলিবলৈ দিলে হৈ যাব। এয়া দেখিছে আমি নেমু এফাল চেপি থৈছিলোঁ, এফাল দি দিলোঁ ইয়াতে। দিয়াৰ পিছত তৰকাৰীখিনি উতলিবলৈ দিয়াৰ পিছত আমাৰ হৈ গ'ল অলৰেডি। এতিয়া দেখিছোঁ মই ঢাকনিখন উঠাই আকৌ এবাৰ দেখুৱাই দিছোঁ। দেখিছে উতলিলে, এইখিনি হৈ গ'ল। এতিয়া আমি বাতি এটাত দি দেখুৱাই দিছোঁ কেনেকুৱা হয়। এয়া চাওক কিমান সুন্দৰ কালাৰ হৈছে, খাবলৈও খুব ধুনীয়া হয়। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাই চাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই বন্ধুসকল, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। তো বাই বাই।